Good morning, welcome back to my channel Nena Haloi Vlog. মই এতিয়া যাব ওলাইছোঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ। আজি 14 এপ্ৰিল। সকলোকে ৰঙালী বিহুৰ বহুত শুভকামনা জনালোঁ। যাব ওলাইছোঁ। চবে জানে যে 11,000 নাচনী আৰু ঢুলীয়া লৈ পেলাই আজি শুভাৰম্ভটো কৰিছে। যোৱাকালি আমাৰ ভিডিঅ'টো বনোৱা গৈছে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ। যোৱাকালি আমাৰ ৰেকৰ্ডিংটো হৈ গৈছে। আজি মোদী ডাঙৰীয়া আহিব, তো সকলোৱে চাই থাকক, মই দেখাব কোচিছ কৰিম। থেংক ইউ। যাব দিবনে? যাম। ফাইনেলি আমি আৰু সজাই আহি পালোঁ। চাব পাৰে। মইতো এতিয়া নোসোমাওঁ ফিল্ডত। মই এতিয়া ডাইনিং হললৈ যাম। যাব দিবনে? ডাইনিং হলত যাম। চিৰিয়াছলি এপাক ঘূৰিব বহুত দিগদাৰ হয় দাদা। ডাইৰেক্ট একো নহয়তো, একো নহয়, এপাহে যাম, ডাইৰেক্ট ওলাম। এপাক কেনেকৈ চিৰিয়াছলি গোটেই ফিল্ডখন এপাক ঘূৰিব লাগিব। গা বেয়া হৈছে। আজি ৰ'দটো ইমান দিছে, সকলোৱে জানে, তো বহুতৰ গা বেয়া হৈছে। আমাক বহুতখিনি সুবিধা দিছে, কিন্তু কিছুমান দুৰ্বল আছে যিহেতু শৰীৰৰ পৰা, সেইকাৰণে কিছুমান মাথা ঘূৰাই পৰিছে আৰু। কিন্তু আমাক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক সুবিধা দিছে। এতিয়া মই গোটেই ফিল্ডখন এপাক মাৰি পেলাই আমি ডাইনিং হলত যাব লাগিব, ব্ৰেকফাষ্ট কৰিম তাত এতিয়া। কিন্তু এপাকটো মাৰাতে আপোনালোকে চাই থাকক কিমান ডাঙৰ হ'ল, সেইটো এপাক মাৰিব লাগিব। আজি কোনো চিনি নাপায় আৰু কোনখিনি মেট্ৰ', কোনখিনি আমাৰ ৰয়েল পৰে, কামৰূপ, আমাৰ কোকৰাঝাৰ কয়। আজি সকলোবোৰ অসমৰ, এতিয়া ক'তো ডিষ্ট্ৰিক্টৰ হেৰি নাথাকে। চাব পাৰে সকলোকে প্ৰপাৰ ড্ৰেছত ইমান মৰম লগা হৈছে। গোটেইবোৰ মৰম লগাকৈ সাজি কাচি আহিছে। ফাইনেলি ডাইনিং হলত আহি পালোঁ। এপাক ঘূৰি পূৰা গৰমত হালত বেয়া হৈ গৈছে। ৰ'দটো আজি অলপ বেছি দিছে যেন পাওঁ দেই মই। পাৰে হালত মোৰ পূৰা বেয়া গৰমত। ৰ'দটো আজি বেছিয়ে দিছে লাগাতকৈ। মই ডাইনিং হলত সোমাই যাওঁ, আপোনালোকক দেখাম। আহি পাই মোৰ পূৰা একদম সোৱাদ লাগি গৈছে। চাব পাৰে আনিছোঁ, মাংস আনিছোঁ, খাই লওঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰিবৰ কাৰণে এনেকৈ জনগোষ্ঠীবোৰ, আমাৰ সাংস্কৃতিক জনগোষ্ঠীবোৰ এনেকৈ ৰৈ আছে পাৰফৰ্মটো কৰিবৰ কাৰণে। চাব পাৰে ৰ'দটো আজি বহুত হৈছে, কিন্তু বিহু বুলি ক'লে আৰু চবৰে ৰ'দ, বতাহ, বৰষুণ, ধুমুহা কোনো একো হেৰি নকৰে। কি খাই আছ তই?
সীতাবা কি খাইছা ড্রাই ফ্রুটস ঘৰৰে বাবা গৰমত আমাৰ হাউচ বেয়া দেখিছে আমাক ভিতৰলৈ মোবাইল নিব নিদিয়ে যিহেতু চাওঁ কিছুমান ভিডিঅ' আপোনালোকক দেখাব নোৱাৰিম মই মোৰ যিহেতু পেৰেণ্টছ আহি আছে পাপা আহি আছে চাবৰ কাৰণে তেখেতক ক'ম ভিডিঅ' কিছুমান বনাবৰ কাৰণে চাই কাৰণে বহুত লাইন কিছুমান ভিডিঅ' আমি দেখাব নোৱাৰিম কাৰণ আমাক ফিল্ডৰ ভিতৰত মোবাইল নিব এলাউ কৰা নাছিলে মোবাইলটো আমি ভিডিঅ'ৰ মাজতে এৰিব লাগিব কিন্তু মই কালেক্ট কৰিব কোচিছ কৰিম বাট চাই থাকক আপোনালোকে কিন্তু নোৱাৰিলে বেয়াখন নাপাব অসমীয়া গামোচাখন লৈছা তুমি ভালকৈ কিবা কৈ দিয়া মনৰ ভাৱ খুবেই ভাল ন আজিতো ভিডিঅ' কেইটামান দিব নাপালো আমাৰ ক্লিপ মোবাইল এলাউ নকৰিলে নিশ্চয় জুম বাইদেউ ফাৰ্ষ্টতে হৈছে আৰু কৰিছে তুমি দেখা নাই আকৌ কাইলৈৰ পৰা কিন্তু সৰু সজাই পুৰা একদম নিৰল নিস্তব হৈ যাব ন জুমিবা কাইলৈৰ পৰা সৰু সজাই পুৰা নিৰল নিস্তব একদম নিৰল কিন্তু মিছ কৰিম দে সঁচাই কিন্তু মিছ কৰিম আৰু প্ৰথম দিনৰ পৰা ৰুমাবাৰ লগত একেলগে প্ৰেক্টিচ একেলগে গোটেইখিনি পুৰা মিছ কৰা যাব
চাব পৰা আমি এতিয়া গৈ আছোঁ ঘৰলৈ। আজি আমাৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ইয়াতে সমাপ্ত হ'ল। কিছুমান মানে আমাক ফিল্ডত আজি মোবাইল সোমাব দিয়া নাছিলে। সকলোৱে জানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ পিছত যোনটো সেই নাহে তাত আমাক পাৰফৰ্ম কৰিলে আমাক মোবাইল এলাউ নকৰে। দেন আমি মোবাইল এলাউ নাছিলে ফিল্ডৰ ভিতৰত, তো আমি একো মানে নাছিলে, একো এটা শ্বুট কৰিব পৰা নাই, ক্লিপ ল'ব পৰা নাই। তো যিমানখিনি পাৰোঁ আৰু ল'লোঁ, সেইখিনি আপোনালোকক দেখাব চেষ্টা কৰিম। দেখিছে ইমানবোৰ ল'ৰা ছোৱালী গোটেই একলগ হৈ, আৰু দেখিছে কিছুমান সাংস্কৃতিক বিভাগৰ পৰা আহিছে, নিজৰ নিজৰ জনগোষ্ঠীখিনি পাৰফৰ্ম কৰিছে। তেওঁলোকৰখিনিও মই দেখাব নোৱাৰিলোঁ, বাট চেষ্টা কৰিছিলোঁ, বহুতখিনি চেষ্টা কৰিছিলোঁ। তো চেষ্টাৰ ফলত কিছুমান ক্লিপ হ'ল, বাট প্ৰায়ভাগ দেখাব নোৱাৰিলোঁ, যাৰ ফলত আপোনালোকৰ সন্মুখত মই ক্ষমা বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰে, এনেকৈ মই দেখাব পাৰোঁ আপোনালোকক। এতিয়া খতম হ'ল, যিহেতু ইমান দিনৰ আমাৰ এটা প্ৰচেছ আছিল আৰু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডটো আমি পূৰা কৰিলোঁ, চাৰ্টিফিকেট এখন পালোঁ। মই দেখাব চেষ্টা কৰিম। সেইখন এতিয়ালৈ আমাৰ বিহুৱা বিহুতিৰ হাতত অহা নাই, সেইখন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত পৰিলে। তেখেতে এতিয়া আমাক মেলৰ দ্বাৰাৰে আমাক পঠাব, মই সেইটো দেখাম আপোনালোকক। সেনেকুৱা ধৰণৰ আমাক দুখন চাৰ্টিফিকেট পঠাব। আৰু এইখিনিতে আজি মোৰ ব্লগটো সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰে, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ, বাই। বহাগ বিহুৰ বহুত শুভকামনা জনালোঁ আপোনালোকক। তো বিহু ক'ত ক'ত চাব ক'ব হা, ময়ো বিহু চাব চেষ্টা কৰিম, যিহেতু মই এইবাৰ টীমত নাই, চিজন নেমাৰোঁ। তো চাওঁ, য'ত য'ত চাওঁ আপোনালোকক দেখাব চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে কৈ ক'ত ক'ত চাব গৈছে। থেংক ইউ, বাই বাই।